Hello everyone, আশা কৰো আপোনালোক সকলো কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আহিছো আন এটি নতুন ভিডিও। আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটি হিট কৰি দিব আৰু আজিৰ এই ভিডিওটি চাই যদি ভাল পায় তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। আজি যাব ওলাইছো উত্তৰ গুৱাহাটী। আহকচোন তেনেহলে উত্তৰ গুৱাহাটীতনো আপোনালোকক কি দেখাও, ভিডিওটো আৰম্ভ কৰো। আমি আহিছো জালুকবাৰী হৈ এয়া শৰাইঘাটৰ দলং। আপোনালোকে হয়তো সকলোৱে জানে এই শৰাইঘাটৰ দলংখনে অসমৰ প্ৰথম ৰেল কাম ৰোড ব্ৰিজ। উত্তৰ গুৱাহাটীলৈ আপোনালোকে ফেৰীৰ সহায়তো আহিব পাৰে আৰু এতিয়া আৰু এটা সুবিধা হৈছে ৰোপৱে, কিন্তু আমি আহিছো জালুকবাৰী হৈ। শৰাইঘাট দলংখন পাৰ হৈ অকণমান আগলৈ এখন অভাৰব্ৰিজ আছে। সেই অভাৰব্ৰিজখনৰ কিনাৰে দিয়ে বাওঁ হাতেৰে আমি উত্তৰ গুৱাহাটীলৈ সোমাই আহি আছো। যদিও মই ভালদৰে দেখাব পৰা নাই, তথাপিও ঠাইখনৰ অকণমান আভাস দিবলৈ এটা চেষ্টাহে কৰিছো। আশা কৰো আপোনালোকে ভালদৰে আঁকোৱালি ল'ব। আৰু এতিয়া আমি পালোহি আমিন গাঁৱৰ সাপ্তাহিক বজাৰ। বাঁহৰ এই সামগ্ৰীসমূহ দেখি মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলো। সঁচাকৈ ইমান ধুনীয়াকৈ বনাইছে নহয়নে? এই সঁজুলিসমূহ দেখি মোৰ মনলৈ এটা কথা আহিছে যে এটা কথা সঁচা, ভগৱানে প্ৰত্যেকজন ব্যক্তিকে এটা বিশেষ গুণ দিহে পৃথিৱীলৈ পঠায় আৰু তেওঁৰ সেই বিশেষ গুণটো আমি দেখা পাওঁ তেওঁৰ কৰ্মৰাজিত। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, শেষলৈকে চাব বুলি আশা কৰিলো আৰু বৰ নহ'ব। যিহেতু মই আগতেই কৈছো যে এই ভিডিঅ'টোৰ জৰিয়তে এই ঠাইখনৰ কেৱল মাত্ৰ অকণমান আভাস দিবহে যত্ন কৰিছো। এনেকুৱা নহয় যে A to Z ইনফৰমেশ্যন দিম, মাত্ৰ এই ঠাইখন অকণমান দেখুৱাব খুজিছো, অকণমান জনাব খুজিছো। ইমান যে ধুনীয়া ঠাই আমাৰ অসমতো আছে আৰু যিসকলে অহা নাই তেওঁলোকে এই ঠাইখনৰ বিষয়ে অকণমান হ'লেও জানিব পাৰিব বুলিয়ে মই এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছো। আশা ৰাখিছো আপোনালোকে বৰ নোহোৱাকৈ শেষলৈকে চাব। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আমি আহি আছো। এয়া হ'ল IIT গুৱাহাটীৰ পিছফাল। আমি এতিয়া প্ৰথমতেই যাম দৌল গোবিন্দ মন্দিৰ। এতিয়া পালোহি শিলসাকুৰ বিষয়ে মই বৰ বিশেষ নাজানো, তথাপিও গুগল কৰি চাওঁতে পাইছিলো যে প্ৰায় আজিৰ পৰা 814 বছৰ আগেয়ে এই সাঁকো নিৰ্মাণ কৰা হৈছিল। আহোমসকল অসমত অহাৰ আগেয়ে নিৰ্মাণ কৰা সাঁকো। আপোনালোকে যদি শিলসাকুৰ বিষয়ে কিবা জানে মোক নিশ্চয় জনাব বুলি আশা ৰাখিলো। গছ, নদী, পাহাৰ, চৰাই, জীৱ জন্তু এইবোৰ মোৰ সঁচাকৈ বহুত প্ৰিয়। মই আপোনালোকক ভাষাৰে বুজাবই নোৱাৰো। ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে এনেকৈ গৈ মোৰ যে কিমান ভাল লাগিছিল। এতিয়া আমি আহিলো দৌল গোবিন্দ মন্দিৰলৈ। দৌল গোবিন্দ মন্দিৰ আজিৰ পৰা প্ৰায় 150 বছৰ আগতে নিৰ্মাণ কৰা মন্দিৰ আৰু ইয়াত ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰা হয়। লগতে ইয়াৰ কাষতে এভাগ নামঘৰো আছে। যিহেতু ভিতৰ ভাগ ভিডিঅ' কৰা এলাউ নকৰে, সেইবাবে মই বাহিৰৰ ভাগে আপোনালোকক যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিলো। আৰু এতিয়া আহিছো কানাই বৰশী বোৱা শিলালিপি। ইয়াৰ ভিতৰলৈ নগলো। এতিয়া আহিছো অশ্বক্ৰান্ত মন্দিৰলৈ। ইয়াত দুভাগ মন্দিৰ আছে, এভাগ হ'ল বিষ্ণু মন্দিৰ আৰু আন ভাগ হ'ল কুৰ্ম জনাৰ্দন মন্দিৰ। ওপৰলৈ মই নাযাওঁ যিহেতু মোৰ খুব ভাগৰ লাগিছে, সেইবাবে ইমান কেইটা চিৰি মই বগাবলৈ সাহস নকৰিলো। আৰু এতিয়া আহিছো ব্ৰহ্মপুত্ৰৰ কিনাৰেদি, ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাবলৈ আহিছো আচলতে। আৰু এইখিনিতে আছে দুটা শিলৰ গুহা। মুখামুখিকৈ ব্ৰহ্মপুত্ৰৰ ফালে থকা দুটা গুহা আছে। এই গুহাকেইটা এতিয়া হয়তো চাগে বন্ধই হৈ আছে, নাজানো বৰ বিশেষ মই এই গুহাকেইটাৰ বিষয়ে। পাহাৰৰ ওপৰত থকা মন্দিৰ ভাগ হ'ল বিষ্ণু মন্দিৰ আৰু এই তলত থকা মন্দিৰ ভাগ হ'ল কুৰ্ম জনাৰ্দন মন্দিৰ। আৰু সেই মন্দিৰ ভাগৰ কিনাৰেদি ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাব পাৰি আৰু আমি এতিয়া তালৈকে আহি আছো।
মই আপোনালোকক আগতেই কৈছোঁ যে প্ৰকৃতি মোৰ খুব প্ৰিয়, সেইবাবে ভাবিলোঁ আবেলি পৰত যিহেতু বেলি ডুবিবৰ হৈছে, সেইবাবে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই সৌন্দৰ্য অকণমান উপভোগ কৰোঁ আৰু লগতে আপোনালোককো অকণমান দেখুৱাওঁ। সৌ এখন ফেৰী আহি আছে, এফালেদি অকণমান ৰ'পৱেটো দেখা পায়, কিন্তু মোবাইলৰ কেমেৰা যিহেতু সেইবাবে ভালদৰে দেখাব নোৱাৰি, সেয়ে অকণমান ওলাইছিলে। ব্ৰহ্মপুত্ৰৰ ইটো পাৰত সেয়া ফেঞ্চি বজাৰ। আজিৰ এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেনে।